নমস্কাৰ মই প্ৰাঞ্জল ফুকনে প্ৰাঞ্জল মটিভেটৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। নিজক আনৰ লগত তুলনা নকৰিবা। বহুত মানুহে নিজক আনৰ লগত তুলনা কৰে। সি আমুকটো কৰিছে, ময়ো সেইটোকে কৰিম। সি ডাক্তৰ পঢ়িছে, ময়ো পঢ়িম। সি ইঞ্জিনিয়াৰ পঢ়িছে, ময়ো পঢ়িম। সি আমুক কলেজত নাম লগাইছে, ময়ো লগাম। সি আমুক আৰ্টছত লগাইছে, ময়ো আৰ্টছত লগাম। সি আৰ্মিত যাব, ময়ো আৰ্মিত সোমাম। এইটো কেতিয়াও কৰিব নালাগে। এইটো কথা মই কৈছোঁ কেইবাবাৰো, তোমাৰ নিজৰ দক্ষতাৰ ওপৰত ভিত্তি কৰি তোমাৰ নিজৰ জীৱনৰ সপোন স্থিৰ কৰিবা। তোমাৰ নিজৰ যোগ্যতা আৰু দক্ষতাৰ ওপৰতে তুমি নিজৰ সপোনটো স্থিৰ কৰি ল'বা। তুমি যি কৰি ভাল পোৱা তাকেই কৰিবা। আনৰ লগত নিজক তুলনা নকৰিবা। তুমি কিবা এটা কৰিব নোৱাৰিব পাৰা, কিন্তু তোমাৰ কিবা এটা নহয় কিবা এটা তোমাৰ প্ৰতিভা আছে। এই পৃথিৱীৰ প্ৰত্যেকজন মানুহৰেই একোটা প্ৰতিভা আছে। তুমি যি কাম কৰি ভাল পোৱা তুমি তাকেই কৰা। মই এই কথাষাৰ বহুবাৰ কৈছোঁ, কাৰণ জীৱনত সফল হ'ব লাগিব। আমি যি কাম কৰি ভাল পোৱা আমি সেই কামটোকে কৰিব লাগে। তুমি জীৱনত সফল হ'বা। আৰু আনৰ লগত তুমি নিজক কেতিয়াও তুলনা নকৰিবা। তুমি যি ভাল পোৱা তাকেই কৰা। ধন্যবাদ। বিদায় লৈছোঁ মই প্ৰাঞ্জল ফুকনে প্ৰাঞ্জল মটিভেটৰ ইউটিউব চেনেলৰ পৰা। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক এনেধৰণৰ মটিভেশ্যনেল স্পীচবোৰ দি যাবলৈ উৎসাহ দিয়ে। মাত্ৰ এটা লাইক আৰু এটা ছাবস্ক্ৰাইবে। ধন্যবাদ।